দেশৰ ইউনাইটেড পিপলছ পাৰ্টিৰ মূল মন্ত্ৰ আৰু এই মূল মন্ত্ৰক সাৰথি কৰি ইউপিপিএলে বিজেডিত এক শক্তিশালী স্থিতিত উপনীত হ'বলৈ গৈ আছে। তাৰ জ্বলন্ত উদাহৰণ আজি বাগানপাৰা আজি অধিক বিপিএফ কৰ্মীয়ে আজি ইউনাইটেড পিপলছ পাৰ্টিত যোগদান কৰিছে। গতিকে এয়াই হৈছে আমি যে ভৱিষ্যত বিটিএডিত আমি যে চৰকাৰ গঠন কৰিবলৈ গৈ আছো তাৰ এক জ্বলন্ত উদাহৰণ। ৰাইজৰ যি আশা যি আকাংক্ষা প্ৰতিফলন কৰিবলৈ ইউনাইটেড পিপলছ পাৰ্টি সদায় আগবাঢ়ি আহিব সদা ৰাইজ। তাৰ কাৰণে মই বাগানপাৰা ব্লকৰ যি কৰ্মীসকল আছে যি অধিক কাম কৰি পেলাই আজি ইউনাইটেড পিপলছ পাৰ্টিক অধিক শক্তিশালী স্থিতিত আগবাঢ়ি লৈ গৈ আছে তাৰ কাৰণে মই বাগানপাৰা ব্লকক ধন্যবাদ জ্ঞাপন কৰিছো। কাৰণ বিপিএফৰ চৰকাৰ চলোৱাৰ যি নেকি ভুল নীতি সেই ভুল নীতিত আজি বিটিএডিবাসী অতিষ্ঠ হৈ পৰিছে। আজি বিটিএডিবাসী পৰিত্ৰাণ বিচাৰিছে। আজি বিপিএফৰ বিকল্প ৰাজনৈতিক দলৰ সন্ধানত আছে। মাত্ৰ অপেক্ষা 2020 চন, কাৰণ 2020 চনত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেই নিৰ্বাচনক লক্ষ্য কৰি ইউনাইটেড পিপলছ পাৰ্টিয়ে অভিযান আৰম্ভ কৰিছে আৰু সেই অভিযানটোৰ নাম দিছে মিছন 2020, অৰ্থাৎ গাঁও গাঁও ইউপিপিএল, ঘৰে ঘৰে ইউপিপিএল। কোনো এখন গাঁৱত উন্নতন নাথাকিব পৰা নাই। ইউনাইটেড পিপলছ পাৰ্টিয়ে যিটো মিছন আৰম্ভ কৰিছে সেই মিছনত আপোনালোকক আমি পঠাই দিব পাৰিছো বা আপোনালোকক আমি আগুৱাই লৈ যাব বিচাৰিছো যে 2020 চনৰ যি নেকি মিছন সেই মিছনৰ জৰিয়তে আমি যি নেকি অসমৰ নিৰ্বাচন হ'ব বিপিএফক আমি এখন জয় হ'বলৈ দিব নালাগে। তেখেতসকলৰ আজি যি নেকি দমন নীতি সেই দমন নীতিৰ পৰা যদি আপোনালোকে পৰিত্ৰাণ পাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে বিকল্প সন্ধান কৰক আৰু 2020 চনৰ যি নেকি নিৰ্বাচন বিটিএডি সেই বিটিএডি ইউনাইটেড পিপলছ পাৰ্টিক আপোনালোকে চৰকাৰত বহুৱাওক। আজি এইখন চৰকাৰে বিটিএডিবাসীৰ কোনো সমস্যা সমাধান কৰিব পৰা নাই। আজি হাগ্ৰামা এটা চাবি দিয়া পুতলা, আপোনালোকে চাবি দিয়া পুতলা জানে, চাবিটো দিলে এই পুতলাতে নাচি থাকে। গতিকে আজি হাগ্ৰামা এজন চাবি দিয়া পুতলা, আজি হাগ্ৰামা চাবি দিয়া পুতলা হৈ আছে বিজেপিৰ ওচৰত। আজি বিজেপিৰ ওচৰত হাগ্ৰামা এজন চাবি দিয়া পুতলা। তেওঁ আজি বিজেপিৰ পৰা কোনো আজি অনুদান আজি দাবী কৰি আনিব পৰা নাই। আজি বিজেপিয়ে যি কৈ আছে হাগ্ৰামা মহিলাৰে আজি তাকে কৰি আছে। কাৰণ হাগ্ৰামাই যদি দাবী কৰে, হাগ্ৰামাই যদি নিজস্ব মতেৰে কাম কৰিবলৈ বিচাৰে তেতিয়াহ'লে বিজেপিয়ে তেখেতক নাকি লুকুৱাই দিব আৰু সেই নাকি লুকুৱাৰ অৰ্থটো হ'ল হাগ্ৰামা নিজে এজন দুৰ্নীতিকাৰী নেতা। আপোনালোকে যদি কোকৰাঝাৰত যাই দেখিব ডাঙৰ ডাঙৰ বিল্ডিং, ৰাজপথত বিল্ডিং, কেঁচাৰ মেচিন ঠিকা ধৰিছে, মেডিকেল বনাইছে, স্কুল বনাইছে, কিন্তু আজি আমাৰ সৰ্বসাধাৰণ ৰাইজৰ যি আশা যি আকাংক্ষা যি দুবেলা দুমুঠি খোৱাৰ যি আমি হেঁপাহ সেইখিনিকো তেখেতে আজি আমাক পূৰণ কৰিব পৰা নাই। আৰু সেইকাৰণে চৰকাৰক মই আজি কদমতলাত ইউনাইটেড পিপলছ পাৰ্টিৰ সাধাৰণ সম্পাদক হিচাপে মুজফ্ফৰ জিলাৰ সাধাৰণ সম্পাদক হিচাপে মই আহ্বান জনাব বিচাৰিছো যে পৰিৱৰ্তনৰ নামত ইউনাইটেড পিপলছ পাৰ্টিৰ যে সাংগঠনিক ভেটি সেই ভেটি শক্তিশালী কৰিবৰ কাৰণে আপোনালোকে হাতে হাত ধৰি আমাৰ লগত ওলাই আহক। আমি তেতিয়াহে ইয়াক পৰিৱৰ্তন কৰিব পাৰিম। আজি ইয়াত বিভিন্ন সমস্যা আছে। আজি শিক্ষকসকলৰ সমস্যা, আজি খেতিয়কসকলৰ সমস্যা, আজি স্বাস্থ্যৰ সমস্যা, কিন্তু কোনো এটা সমস্যাই আজি তেখেতসকলে ভালদৰে সমাধান কৰিব পৰা নাই। আমি ইউনাইটেড পিপলছ পাৰ্টি সদায় উন্নয়নৰ নামত আমি আজি তেখেতসকলক আমি দাবী জনাই আহিছো যে আপোনালোকে বিটিএডিক যিমান পাৰে উন্নয়ন কৰক, আমি সহযোগ কৰিম। কিন্তু তেখেতসকলে উন্নয়নৰ নামত এটা ফুটা গৰিও টকা ইয়াত তেখেতসকলে ৰাইজক দিব পৰা নাই। তাৰ কাৰণে চৰকাৰে পৰিৱৰ্তন বিচাৰক, পৰিৱৰ্তন আহিব আৰু সেয়া হৈছে 2020 চন। আৰু মই ভাষণ বেছি নিদিওঁ, গাঁৱৰ সভাপতি ডাঙৰীয়া আছে, উপ সভাপতি ডাঙৰীয়া আছে, আদৰণীয় ভাষণ তথা উদ্বোধক হিচাপে মই এটা কথা ক'ব বিচাৰিছো যে আপোনালোকে টাৰ্গেট কৰক 2020 আৰু 2020 চনত আপোনালোকে অভিযান আৰম্ভ কৰক। ৰাইজ ইউনাইটেড পিপলছ পাৰ্টিৰ লগত থাকক। গাঁও গাঁও ইউপিপিএল হওক, ঘৰে ঘৰে ইউপিপিএল হওক, সকলোতে ইউপিপিএল
BPL মাত্ৰ UPPL তেতিয়া আমি 2020 চনত আমি এক শক্তিশালী চৰকাৰ গঠন কৰিব পাৰিম আৰু মই বেছি ভাষণ নিদিওঁ বহুত বহুত ধন্যবাদ জনালো সভাপতি ডাঙৰীয়া আছে দলৰ উদ্দেশ্য লক্ষ্য দলটো কি ধৰণে আগবাঢ়ি যাব সকলো আপোনালোকক বিতংভাৱে জনাব আমাৰ উপসভাপতি ডাঙৰীয়া আছে সুদৰ্শত মই ইয়াত সময়গত হোৱা ইউনাইটেড পিপুলছ পাৰ্টিৰ শুভাকাংক্ষী তথা ৰাইজক এটাই অনুৰোধ যে BPFৰ যি সূতা কম্বল আঁঠুৱাৰ ৰাজনীতিত আপোনালোকে ভুল নাযাব সূতা কম্বল আঁঠুৱাৰ ৰাজনীতিত আপোনালোকে ভুল নাযাব আত্মসহায় গোটৰ নামত যি প্ৰবঞ্চনা তাত আপোনালোকে ভুল নাযাব প্ৰকৃতাৰ্থত আপোনালোকে এজন সুনাগৰিক হয় এখন ভাল চৰকাৰ যিখন চৰকাৰে এই অঞ্চলৰ সমস্যা সমাধান কৰিব পাৰে ৰাইজৰ লগত থাকিব পাৰে ৰাইজৰ দুখ দুৰ্ভোগ বুজিব পাৰে নিবনুৱা সমস্যা সমাধান কৰিব পাৰে শিক্ষাৰ ক্ষেত্ৰত মাত মাতিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত মাত মাতিব পাৰে খেতিয়কসকলৰ সমস্যাৰ কাৰণে জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰে তেনেকুৱা এখন চৰকাৰ গঠন কৰাৰ কাৰণে আপোনালোকে সাজু থাকক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই যিটো জইনিং চেৰিমনি এই চেৰিমনিখন মই উদ্বোধন হোৱা বুলি ঘোষণা কৰিলোঁ আৰু মোৰ ভাষণ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ